নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিলোঁ এটা এপ্লিকেশ্যন, যিটো এপ্লিকেশ্যনৰ সহায়ত আপোনালোকে ইংলিছ শিকিব পাৰিব। ইংলিছ আপোনালোকে বহুতেই নাজানে আৰু বহুতেই জানে, জনাবিলাকৰ কাৰণেতো একো নাই, মই জনাবিলাকক লাইক কৰিছোঁ। চ' নজনাসকলৰ কাৰণে আজি মই এটা ধুনীয়া এপ্লিকেশ্যন লৈ আহিছোঁ। এই এপ্লিকেশ্যনটোৰ সহায়ত আপোনালোকে ধুনীয়াকৈ ইংলিছ শিকিব পাৰিব। 30-40% ইংলিছ একদম 100% গেৰাণ্টি আপোনালোকে শিকিব পাৰিব। চ' বেছি দেৰি নকৰোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। ভিডিঅ'টো অকণমান দীঘল হ'ব, চ' একো নাই, দীঘল হ'লেও একো নাই। আপোনালোকে যদি ইংলিছ শিকিব বিচাৰিছে, ভিডিঅ'টো সম্পূৰ্ণ চাব, ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব। ইমান ধুনীয়া এটা এপ্লিকেশ্যনৰ বিষয়ে আপোনালোকক মই আজি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিলোঁ। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। চ' বন্ধুসকল, ইংলিছ এটা এনেকুৱা বস্তু, সকলোৰ কাৰণে এইটো মানে ইম্পৰ্টেণ্ট হয়। ইংলিছটো মানে শিকিবৰ কাৰণে সকলোৱে বিচাৰে, ইংলিছ মানে সকলোৱে ক'ব বিচাৰে। ইংলিছটো এনেকুৱা এটা বস্তু। চ' বহুতে নাজানে, কেৱল সকলোৱে কয় য়েছ মই ভাত খালোঁ, ধৰি লওক কিছুমানে কয় চৰি, মানে দুই এটা ৱাৰ্ড জানে। কিন্তু এই এপ্লিকেশ্যনটোত যদি ফ'ল' কৰে, একদম 100% গেৰাণ্টি 30-40% ইংলিছ মাষ্ট বি শিকিব পাৰিব। যদি আপোনালোকে ইংলিছ শিকিব বিচাৰিছে, তেতিয়াহ'লে বলক মোৰ লগত এই ভিডিঅ'টো জৰিয়তে আপোনালোকক বুজাই দিম। বলক মোৰ লগত ভিডিঅ'টো চাব। চ' আপোনালোকক বুজাই দিম, আপোনালোকে ফ'ল' কৰিব। কিন্তু এই এপ্লিকেশ্যনটো যদি আপোনালোকে ইনষ্টল কৰিব বিচাৰে, মোৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, আৰু নহ'লে প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব আৰু গেম খেলিব। গেম খেলি খেলি আপোনালোকে ইংলিছ শিকিব পাৰিব। এটা ফান এপ্লিকেশ্যনটোত এটা ফান আছে, মানে জমনি কিছুমান ছিষ্টেম আছে। চ' ভাল লাগিব আপোনাক এই এপ্লিকেশ্যনটো ইউজ কৰি। অসমীয়াত দিয়া থাকিব, ইমান ধুনীয়া ছিষ্টেম। চ' অসমৰ কাৰণে এইটো ভাল এটা এপ্লিকেশ্যন। চ' আপোনালোকে ইউজ কৰক। তাৰপিছত যদি বেয়া লাগে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, আৰু কিবা বুজি নাপালে মোক কমেণ্ট কৰিব পাৰে। মই আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰে মই ৰিপ্লাই দিম, আপোনালোকে টেনশ্যন ল'ব নালাগে। চ' বেছি দেৰি নকৰি মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এটা সৰু ইণ্ট্ৰ' বনাইছোঁ, চ' চাই লওক ইণ্ট্ৰ'টো কেনেকুৱা হৈছে। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. চ' বলক বন্ধুসকল, আপোনালোকক ইংলিছ শিকিবৰ কাৰণে, আপোনালোকক ইংলিছ জানিবৰ কাৰণে, ইংলিছ ক'ব পৰা আপোনালোকে যেনেকৈ আপোনালোকে ইংলিছ ক'ব শিকিব, তাৰ কাৰণে আপোনালোকক ইংলিছ এপ্লিকেশ্যনটো বুজাই দিওঁ। চ' আপোনালোকক এপ্লিকেশ্যনটো এইটো হেল্ল' ইংলিছ। এইটো আপোনালোকে টেনশ্যন ল'ব নালাগে, এইটো অসমীয়াত দিয়া থাকিব। অসমীয়াত আপোনালোকে ইংলিছত কথা মানে অভ্যাস কৰিব পাৰিব। ইয়াতে ইমান ধুনীয়া এটা ছিষ্টেম আছে। চ' আপোনালোকে এইটো অ'পেন কৰিব, মই দেখাই দিম। কেৱল ফ'ল' কৰিব, আপোনালোকে ভিডিঅ'টো কাট কৰি নিদিব। আপোনালোকে চাই থাকক ভিডিঅ'টো, আপোনালোকৰ সুবিধা হ'ব। ইংলিছ শিকিবলৈ আপোনালোকৰ সুবিধা হ'ব একদম 100%। আপোনালোকে যদি ইংলিছ এতিয়া আপোনালোকে ক'ব যদিও জানে, আৰু যিসকলে নাজানে সেইসকলৰ কাৰণেতো বেষ্ট হ'ব। চ' নাজানাসকলৰ কাৰণেতো এইটো বেছি উপকাৰ হ'ব। চ' মই ইয়াৰ পৰা ইংলিছ বহুতখিনি শিকিলোঁ। মই আগত ইংলিছ ক'ব নাজানিছিলোঁ, চ' ইয়াৰ পৰা মই ইংলিছ ক'ব পৰা হ'লোঁ। চ' আপোনালোকে পেজটো অ'পেন কৰিব, পেজটো এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব, মোৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, আৰু নহ'লে প্লে' ষ্ট'ৰত গৈ কেনে চাৰ্চ কৰিব। চাৰ্চ কৰিলে আপোনালোকে হেল্ল' ইংলিছ বুলি পাই যাব। চ' এইটো আপোনালোকে অসমীয়াত আছে। আপোনালোকে অসমীয়া কৰিবলৈ হ'লে ওপৰৰ কোণাটো দেখিছে, তাত 3 ডেছ আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰি কেনে ইয়াতে এইটো এপ লেংগুৱেজ অসমীয়াৰ পৰা ইংৰাজী শিকক। চ' কেনেকৈ শিকিব আপোনালোকৰ ইয়াতে থাকিব পাৰে। চ' মই ইয়াতে কৰি থৈ দিছোঁ অসমীয়াৰ পৰা ইংৰাজী শিকক কৰি কেনে বেক হৈ আহিলোঁ। এতিয়া আপোনালোকৰ পেজটো এনেকুৱা অ'পেন হ'ব। ইয়াতে মানে আপোনালোকে গেম ছিষ্টেমত খেলিব পাৰিব। ইমান ধুনীয়া এটা গেম ছিষ্টেমত আছে এপ্লিকেশ্যনটো। গেম খেলিব, আপোনালোকে গেম খেলি খেলি আপোনালোকে ইংলিছ শিকিব পাৰিব, আৰু এটা মজা। মুঠতে ইয়াতে শিকিব পাৰিব আপোনালোকে 100%। মই কৈছোঁ আপোনালোকক 30% হ'লেও ইংলিছ শিকিব পাৰিব, যদি আপোনালোকে এইটো ফ'ল' কৰে। চ' ষ্টাৰ্ট কৰি দিওঁ এতিয়া আপোনালোকক কেনেকৈ কি ছিষ্টেমবোৰ ইয়াতে। চ' আপোনালোকে ফাৰ্ষ্ট টাইম এই পেজটো অ'পেন কৰি ল'ব। পাঁচ 16 লক এইটো আপোনালোকে লিখাই আছে, এইটো অ'পেন কৰিব। অ'পেন কৰি খন্তেক ৱেইট কৰিব। চাব টু বি ভাৰ্ব ইজ MR প্ৰেক্টিছ। চ' এই ভাৰ্বৰ ইজ এম লৈ কেনে আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। ফাৰ্ষ্ট ষ্টাৰ্ট কৰি দিব।
তাৰপিছত এই পাঠত আপুনি 36 কইন পাব আপোনালোকে কইন পাব মানে কইন জিকিব পাৰিব আপোনালোকে কইন নাপালে তাৰমানে আপোনাৰ ভুল হৈ গ'লে কইন নাপাব চ' কেনেকৈ এইটো পাব চাওক কণ্টিনিউ দিলোঁ ইয়াতে লিখা আছে আপোনালোকে শুনক কৈ দিব am a teacher চ' এইটোৱে কৈ দিলে আই এম এ টিচাৰ চ' ইয়াতে আই মানে মই এম মানে হয় মানে অসমীয়াত উচ্চ হৈ থাকে আৰু এমটো মানে ছিংগেলত তো আপোনালোকে এইটো বুজি পাব লাহে লাহে এইটো যেতিয়া ইউজ কৰিব এই মানেতো যিটো মানুহৰ ক্ষেত্ৰত হ'লে এগৰাকী বুজায় এটা বস্তুৰ ক্ষেত্ৰত হ'লে এটা বুজায় চ' টিচাৰ মানে শিক্ষক বা শিক্ষয়িত্ৰী চ' এইটো আপোনালোকে গম পালে আই এম এ টিচাৰ এইটো আপোনালোকক কৈ দিলে চ' ভিতৰলৈ যাই থাকক মজা আছে আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকে কাট কৰি নিদিব ভিডিঅ'টো চাই থাকক ভিতৰলৈ মানে গ'লে আপোনালোকে আকৌ আৰু মজা পাব চাই থাকক আপোনালোকক মই দেখাই আছোঁ কণ্টিনিউ কৰিলোঁ কণ্টিনিউ কৰিলে ইউ আৰ এ ষ্টুডেণ্ট ইয়াতে আপোনাক কৈ দিব আপোনালোকে শুনি থাকিব কেৱল হয় আপুনি হয় এগৰাকী ছাত্ৰ বা ছাত্ৰী ষ্টুডেণ্ট এইটো কৈ দিব আপোনালোকে টেনশ্যন ল'ব নালাগে কৈ দিব এনেকৈ কথা বতৰা পাতে এনেকৈ কথা বতৰা পাতিলে মানে কণ্টিনিউ কৰিলোঁ এইটো ভাৰ্ববোৰ ইয়াতে দিয়া আছে টু বি ভাৰ্ব আই এম উই আৰ ইউৰ তাৰমানে এইটো হৈছে এইটো ভাৰ্ববোৰ আৰু শ্বৰ্ট ফৰ্মবোৰ এতিয়া আই এম এইটো আৰু আই এম এইটো চাওক শ্বৰ্ট ফৰ্মটো মানে আই এম উই আৰ ৱেৰ ইউ আৰ ইউৰ they are there so এনেকৈ মানে শ্বৰ্ট ফৰ্ম ইউজ কৰিব পাৰিব চ' কণ্টিনিউ কৰিলোঁ ইয়াতে আপোনাৰ গেমটো ষ্টাৰ্ট হৈ আছে এক্সকিউজ মি ক্ষমা কৰিব ডেছ ইউ আৰ এ ডেছ ইউ এ টিচাৰ চ' ডেছৰ ঠাইত আপোনালোকে তলত 4টা অপশ্যন দিছে ইউ ডু আৰ এম ইজ কোনটো বহিব আপোনালোকে মেটচ কৰি চাওক চ' এম দিলে এম ইউ এ টিচাৰ এমটো নহ'ব এইটো যিটো আপুনি কুৱেশ্যন কৰিছে ইজ দিলেও নহ'ব চ' আপোনালোকে জানে ইউ আৰ মই এটা পইণ্টটো পাই গ'লোঁ খুব সুন্দৰ প্ৰয়াস ক্ষমা কৰিব আপুনি শিক্ষয়িত্ৰী হয়নে প্ৰশ্নটো আছিল এইটো চ' ঠিক আছে মাৰি আপুনি কণ্টিনিউ কৰিব কণ্টিনিউ কৰাৰ পাছত হয় মই হয় এইটো কেনেকৈ হ'ব য়েছ আই ইজ য়েছ আই এম য়েছ আই আৰ কোনটো হ'ব গতিকে ইয়াতে য়েছ আই এম হ'ব চ' মই কণ্টিনিউ কৰিলোঁ মই গেমটো খেলি যাই আছোঁ কইন জিতি আছোঁ আপোনালোকে ওপৰত এটা দাগ এডাল দেখিছে ওপৰত এইটো একদম ওপৰত সেইটো মানে গোটেই কমপ্লিট হ'ব গেমটো এইটো গেম গোটেই কমপ্লিট হয় এই গেমটো কমপ্লিট হোৱাৰ পিছত আকৌ নতুন নতুন গেম আহি থাকিব আপোনাৰ ইমান ধুনীয়া এটা এপ্লিকেশ্যন আপোনালোকে ইউজ কৰক এবাৰ ইউজ কৰক আপুনি কেৱল এইটোত ফ'কাছ দিব লাগিব যদি আপোনাৰ ভাল নালাগে মোক কমেণ্ট কৰি জনাব পাৰিব একদম আপোনাক মই গেৰাণ্টি দিছোঁ আপুনি অকণমান হ'লেও ইংলিছ শিকিব পাৰিব কিন্তু যদি ভালদৰে ইয়াতে ফ'কাছ কৰে বহুতখিনি শিকিব পাৰিব চ' ইয়াতে আহিল কি এইটো আই ডেছ এছ.এন. ভট্টাচাৰ্য আই এম Asan Bhattacharya. চ' আপোনাৰ মোৰ নাম এইটো কি দিছে ব্ৰিঞ্চি আচাৰ্য চ' আপোনাৰ মাই নেম ইজ ব্ৰিঞ্চি মাই নেম কোনটো হ'ব ইয়াতে মাই নেম ইজ এইটো ওপৰত My name is Barinchi Acharya. চ' আপোনালোকে ক্লিক Excuse কৰিব me, are you the teacher? কেৱল যাব আপোনাৰ ইমান ধুনীয়া এটা চাউণ্ড কোৱালিটি ইয়াৰে যিবিলাক ক্লিক কোৱালিটি মানে ক্লিক কৰিলে কিছুমান শব্দ ওলায় ইমান ধুনীয়া লাগে মানে ইমান মজা এটা এপ্লিকেশ্যন আপোনালোকে কেৱল ইউজ কৰক মোৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে আপোনালোকে তাৰ পৰা লওক আপোনালোকে টেনশ্যন ল'ব নালাগে প্লে' ষ্ট'ৰত যাই বিচাৰিব নালাগে মোৰ ডিছক্ৰিপশ্যনতে দিয়া আছে তাৰ পৰা লওক চ' হাৰ্ডৱেজ বেগ ডেছ এৱে চ' আপোনালোকে এইটো পিছত বুজাই দি আছোঁ বাৰু সমাপ্ত কৰক চ' আপোনালোক এতিয়া 5:16 খেল খেলক এইটোত দেখাই দি আছোঁ এইটো কেনেকুৱা হ'ব খেলক বানানৰ খেল এইটো ইয়াতে কি আছে মই আই এম তাৰমানে আমি জল্দি টিপিব আপোনাৰ এটা সময় থাকে পইণ্ট জিকিবলৈ জিএফ ডটাৰ চালা মানে উল্টা পুল্টা হৈ থাকে আপুনি স্পীডত মাৰিব লাগিব লেংগুৱেজবোৰ আপোনাৰ ফিল হ'ব গধুৰ হেভি নহ'ল আপোনাৰ মানে জল্দি মাৰিব লাগেতো কোনোবাত মানে কেতিয়াবা উল্টা পাল্টা হৈ যায় আমি চ' আপোনালোকে স্পীডত মাৰিব দেখিছা চ' আপোনালোকে হৈ গ'ল মোৰ ভোক লাগিছে আই এম হাংগ্ৰি ক'ত গ'ল I am hungry. হৈ গ'ল চ' আপোনালোকে এনেকৈ এইবিলাকে মানে WH WEA
THER ৱেডাৰ চ' আপোনালোকে এনেকৈ খেলি থাকিব আপোনালোকৰ এইটো গেমৰ পাছত আৰু এটা নতুন গেম আহিব আৰু ধুনীয়া ধুনীয়া ছিষ্টেম আছে চ' আপোনালোকে এইটো খেলিব খেলি খেলি আপোনালোকে ইংলিছ শিকিব পাৰিব চ' এইটো হয় খেল সমাপ্ত কৰক চ' এইটো মই দেখাই দিলোঁ ইয়াতে ওপৰত দেখিছে গৃহকাৰ্য সমাপ্ত পাঠ অভ্যাস শব্দ একক বহুতখিনি আছে চ' বন্ধুসকল সমাপ্ত পাঠ অভ্যাস শব্দ একক আৰু প্ৰিমিয়াম আপোনাক এতিয়া মই গৃহকাৰ্যৰ বিষয়ে আপোনালোকক বুজাই দিলোঁ এতিয়া সমস্ত পাঠটো অ'পেন কৰিলোঁ সমস্ত পাঠত চাওক বহুতকেইটা লেচন আছে এই লেচনবিলাক আপোনালোক পঢ়িব চ' চবত মানে প্ৰত্যেকটো মানে লেচনতে আপোনালোকক গেম দিব চ' পাঠ নম্বৰ 1 পাঠ নম্বৰটো পাঠ পঢ়ক এইটো কোনটো পঢ়িব পাঠ পঢ়ক 0 পইণ্ট বাকী আছে নাম সুধিবলৈ আৰু ক'বলৈ শিকক এতিয়া মাই নেম ইজ My name Aditri my name is Aditri is Aditri. চ' কৈ দিলে তো কণ্টিনিউ মাৰিলোঁ তো মাই নেম ইজ Aditri ইয়াতে ক'ত আছে আপোনালোকে সেইটো চিলেক্ট কৰিব ইয়াতে নামটো ভুলিলে আপোনালোকে পইণ্টটো নাপাব চ' ইয়াতে মাই নেম ইজ Aditri মাই চেল্ফ Aditri মাই নেম আৰ Aditri ওপৰত আছে মাই নেম ইজ Aditri ওপৰতো হ'ব My name চ' is মই খুবেই ভাল Aditri. পইণ্টটো পাই গ'লোঁ এতিয়া মোৰ নাম হ'লে আপোনালোকে কি লিখিব লাগিব এইটো আপোনালোকে এনেকৈ প্ৰত্যেকটো লেচন মানে আপোনালোকে অ'পেন কৰিলে পাই যাব চ' মাই নেম Name চেক কৰিব দিছে সুন্দৰ চ' আপোনালোকে এনেকৈ নেক্সট মাৰিব মাই নেম ডেছ Aditri মাই নেম হেছ মাই নেম ইজ দ্য মাই নেম এম মাই নেম ইজ My name is Aditri. এনেকৈ আপোনালোকে I আই এম Aditri চ' বন্ধুসকল এনেকৈ আপোনালোকে এইটো গেম খেলিব চ' আপোনালোক পাঠ সমাপ্ত কৰি দেখাইলোঁ এইটো সমস্ত পাঠ তাৰমানে ইয়াতে সমস্ত পাঠ মই মানে সমাপ্ত পাঠ কৈছিলোঁ সমস্ত পাঠ তো সমস্ত পাঠৰ এতিয়া পাৰ্ট নম্বৰ 2টো চাই লওক কেনেকুৱা হ'ব পাঠ পঢ়ক কাটিং এইটো হ'ব ৰ'ব কাটিং হাফ চাহ এইটো আপোনালোক দেখাই দিয়ে এই তলত আছে কাটিং হাফ চাহৰ খেল তলত আছে এটা কথা পতাৰ খেল আপোনালোকে কেৱল গেম খেলিব লাগিব কাটিং হাফ চাহৰ খেলটো আপোনালোকক দেখাই দি আছোঁ মানে গিলাচটো সম্পূৰ্ণ হওঁতে আপোনালোকে এনচাৰটো দিব লাগিব চ' খেলক মই খেলি দিছোঁ চ' এটা কুৱেশ্যন আহিলে ঠিক কোনটো হ'ব ফাইন ওপৰতো হ'ব চ' ফাইন হৈ গ'ল মই 1 পইণ্ট পাই গ'লোঁ চ' হেল্ল' মই পূজা হেল্ল' মাই চেল্ফ পূজা হেল্ল' আই এম পূজা কোনটো হ'ব হেল্ল' আই এম পূজা চ' হৈ গ'ল চাহৰ কাপটো মানে চাহখিনি শেষ হোৱাৰ আগতে আপোনালোকে এনচাৰটো দিবগৈ ইউ আৰ ফাইন চ' ঠিক তেনেদৰে আপোনালোকে এইটো গেম খেলিব লাগিব চ' আপোনালোকে খেলক মই কৈছোঁ আপোনালোকে খেলক এবাৰ খেলক কিন্তু গেমটোত অকণমান মনোযোগ দি খেলিব বন্ধুসকল ভিডিঅ'টো কাট কৰি নিদিব আকৌ আৰু আছে তো আপোনালোকে ইংলিছ শিকিবলৈ ইয়াতকৈ আৰু ভাল মানে এপ্লিকেশ্যন নাই আৰু এপ্লিকেশ্যনৰ ওপৰত আৰু এইটো কথা কৈছোঁ এইটো এপ্লিকেশ্যনৰ ওপৰত আৰু ভাল এপ্লিকেশ্যন মই পোৱা নাই আছে যদিও আৰু এইটোত বেছি মানে ভাল এটা মজা আছে এই এপ্লিকেশ্যনটোত এটা মজা লৈ ইংলিছ শিকিব পাৰিব আপোনালোকে ধেমালিৰ যোগেৰে মানে ফান কিছুমান ইয়াতে দিয়া আছে আৰু এপ্লিকেশ্যনটোৰ ভিতৰত চ' সেইবোৰৰ সহায়ত আপোনালোকে ইংলিছ শিকিব পাৰে এইটো আছে অভ্যাসত এইটো আপোনালোকে নেটটো অন কৰিব লাগিব আৰু শব্দ একক এইটো শব্দ একক কিমানটা আছে আপোনাৰ সমস্ত 10,000 শব্দ আছে ইয়াতে যিকোনো এটা ধৰি লওক মই ক্লিক কৰিলোঁ ফাৰ্ষ্টটোৱে ক্লিক কৰিলোঁ ফাৰ্ষ্টটো এইটো নেটটো অন কৰিব লাগিব ইয়াতে ওপৰত আছে এবাণ্ডন বৰ্জিত কৰা চব শব্দৰ মানে ইয়াতে অৰ্থবোৰ অসমীয়াত দিয়া আছে এবিলিটি ক্ষমতা এৱৰ্ড গৃহ এবৰিজিনেল আদিবাসী চ' আপোনালোকৰ ইয়াত এবাউট প্ৰায় এইবিলাক দিয়া আছে আৰু আপোনালোকে ইয়াতে শব্দবোৰ জানিব পাৰিব চ' আপোনালোকে এইটো এপ্লিকেশ্যনৰ সহায়ত যদি আপোনালোকে ইংলিছ শিকিব খোজে এইটো এপ্লিকেশ্যন আপোনালোকে ইউজ কৰক মই বাৰ কৈ আছোঁ ইউজ কৰক এবাৰ কেৱল এপ্লিকেশ্যনটো এবাৰ আপোনালোকে খেলিবলৈ আৰম্ভ কৰক চ' আপোনালোকে মজা এটা লৈ এই এপ্লিকেশ্যনটো ইউজ কৰিব পাৰিব চ' বন্ধুসকল যদি ভিডিঅ'টো আপোনালোকক কিবা উপকাৰ দিয়ে চ' লাইক দিবলৈ নাপাহৰিব লাইকটো আপোনালোকৰ মানে বিচাৰিছোঁ কেলৈ যেনে মানে ধৰি লওক মই ভিডিঅ'টো বনালোঁ যদি মই লাইক নাপাওঁ মই ভিডিঅ'টো বনোৱাৰ কিবা অৰ্থ থাকিল জানো লাইকটো পালে ভাবিম যে ভিডিঅ'টো কিবা কাৰোবাৰ কামত দিছে চ' তাৰ কাৰণে মই লাইকটো বিচাৰিছোঁ চ' লাইক দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ চ' বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক দিবলৈ নাপাহৰিব কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ কাৰণে মই সদায় লৈ আহি থাকোঁ
চ' বন্ধুসকল আৰু যদি কিবা বুজি পোৱা নাই মোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব চ' আজিলৈ এৰিলোঁ এনেকুৱা ভিডিঅ'ৰ ওপৰত আপোনালোকক আকৌ লগ পাম এই চেনেলটোৰ জৰিয়তে বাই বাই টেক কেয়াৰ